মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ স্কিন পিগমেণ্টেশ্যনৰ এটা সলিউশ্যন। এইটো হৈছে ভিটামিন চিৰ ফেচিয়েল। কিছুমানে পিগমেণ্টেশ্যনৰ হোৱাৰ পাছত ফ্ৰুটছৰ ফেচিয়েল কৰে কিন্তু ভাল ৰিজাল্ট নাপায়, আকৌ বেলেগ মানে গ'ল্ড ফেচিয়েল কৰে ভাল ৰিজাল্ট নাপায় বুলি কয়। কিন্তু কৰিলেতো ভাল ৰিজাল্ট নাপাবই বাৰু, কিন্তু বেলেগ বেলেগৰ কাৰণে হয়। ফ্ৰুটছৰটো আপোনাৰ যদি নৰ্মেল স্কিন হয়, যদি স্কিনটোত যদি একো প্ৰব্লেম নাথাকে তেতিয়া ফ্ৰুটছ ফেচিয়েলটো কৰিব পাৰে। কিন্তু যদি আপোনাৰ যদি স্কিনটো পিগমেণ্টেশ্যন যদি হৈছে, যদি পিম্পলছৰ যদি অকণমান দাগ চাগ যদি অলপ ৰৈ গৈছে আৰু স্কিনটোত যদি প'ৰছ আছে, তেতিয়াহ'লে আপোনালোকে এই ফেচিয়েলটো কৰি চাব। তেতিয়া 100% বুলি নকওঁ, 90%টো আপোনালোকৰ মানে ভাল ৰিজাল্ট পাবই মানে। এইটো কাৰণে আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। ইয়াতে পাব আপোনালোকে ফেচ ৱাছ ক্লিনজাৰ বুলি, তাৰপাছত পাব আপোনালোকে ফেচ স্ক্ৰাব, তাৰপাছত পাব আপোনালোকে ফেচ মাছাজ বুলি, তাৰপাছত পাব আপোনালোকে ফেচ মাছাজ জেল, তাৰপাছত পাব ফেচ পেক। এইকেইটা মানে 5টা আছে। এই 5টা আপোনালোকে যদি ট্ৰাই কৰি চায় তেতিয়া আপোনালোকে গম পাবই। এবাৰ কৰি যোৱাৰ পাছত মানে আকৌ এবাৰ আপোনালোকে আহিবই মানে চিয়'ৰ মানে। এইটো কাৰণে মই ইয়াতে যিমানখিনি কাষ্টমাৰ এতিয়া কৰি গৈছে তেওঁলোকে ভাল ৰিজাল্ট পাইছে আৰু ভাল মোক কমেণ্ট দিছে। এইটো কাৰণে ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰি দিওঁ। এইটো কাৰণে আপোনালোকে যদি কোনোবাই যদি কৰা নাই, এবাৰ হ'লেও ভিজিট কৰি চাওক, তেতিয়া গম পাব। আৰু যদি আপোনালোকে যদি এইটো কৰি পেলাই যদি ভিটামিন চি আপোনাৰ চিৰাম যদি লগায় তেতিয়াও বহুত বেছিয়ে ভাল পাব। আৰু এয়াই ক'লোঁ আৰু। ফেচিয়েল কৰাৰ পাছত কাষ্টমাৰগৰাকীৰ কমেণ্ট শুনক। মোৰ বহুত বেছি পিগমেণ্টেশ্যন আছিলে আৰু চিমিয়ে যিটো ট্ৰিটমেণ্ট দি আছে ভিটামিন চি, চ' বহুতেই ভাল পাইছোঁ। আগতকৈ বহুতখিনিয়ে কমি গ'ল। চ' থেংক ইউ চিমি।